নমস্কাৰ, কিমাননো আৰু পেকেটৰ বস্তুকে খাম সেয়া ভাবিলৈ আজি ঘৰতে বাদাম পকৰীকে বনাওঁ। এইফালে মই 4 চামুচ বেচন, সোৱাদ অনুসৰি নিমখ, হালধি, জলকীয়া গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি আৰু এচামুচ চেনি দি পেলাই পানী দি পেলাই এটা মই পেষ্ট বনাই লৈছোঁ। পেষ্টটো বেছি ডাঠো কৰা নাই আৰু মই বেছি পাতলো কৰা নাই। তাৰপিছত ইয়াত মই বাদামখিনি দি দিছোঁ। বাদামখিনি প্ৰায় 1 কাপ মানে হ'ব। ইয়াত ভালদৰে চামুচখনেৰে মই লৰাই দিছোঁ। আপোনাৰ হাতো ব্যৱহাৰ কৰিব পাৰে। আনফালে এই কেৰাহীখনত মই হাতেৰে এটা এটাকৈ বাদামখিনি দি দিছোঁ। এটাকৈ দিলে খাবলৈও ভাল লাগে আৰু সোৱাদো হয়। তাৰপিছত কৰচখনেৰে মই অকণমান লৰাই দিছোঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক নিশ্চয় কৰি দিব। বাদাম পকৰীকেইটাও ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। ধুনীয়া গল্ডেন কালাৰ আহিছে। এইখিনি মই লৈ লৈছোঁ। তাৰপিছত আকৌ মই হাতখনেৰে এনেকৈ দি দিছোঁ। কি ধুনীয়া শব্দ উঠিছে নহয়নে বাৰু? আনফালে ইয়াত মই অকণমান ক'লা নিমখ, আমচুৰ পাউডাৰ, জিৰা পাউডাৰ, জলকীয়া গুড়ি আৰু অকণমান ধনিয়া পাউডাৰ ভালদৰে মিক্স কৰি ইয়াত মই দি দিছোঁ। তেতিয়াহে আপোনালোকৰ পকৰীকেইটাত পেকেটৰ দৰে সোৱাদ আহিব। আপোনালোকে নিদিবও পাৰে, এনেও খাব পাৰি, কিন্তু ইয়াত দিলে আৰু বেছি সোৱাদ হয়। আজিলৈ আহিলোঁ। নমস্কাৰ।